তো হেল্ল' গাইজ ৱেলকাম টু মাই অবিনাশ ব্লগছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আৰু বৰ্তমান আপোনালোকে থাম্বনেইল চালে গম পাইছে আমি ক'ত আছোঁ কি কথা তো মানে ভালকৈ ইমান কৈ নাযাওঁ আৰু তো জাগাত যায় কৈ আছোঁ ৰ'ব গাইজ আৰু ই নাচাকে পাগাল লাগি কৈ দিছে কোনে গম পাইছে নাই গাইজ সেই পাগালাটো মজা বোলে আৰু চুলিৰ কাট চাইছোঁ তাৰ চুলিৰ কাট চাইছোঁ এইখানি বঢ়িয়াকৈ কাটছিলোঁ এইকেইডাল কি তাৰমানে তোৰ এইকেইডাল মোৰ কথা দিছ ইজ ফেশ্বন তো গাইজ আগত যাই আছোঁ বলক ডাইৰেক্ট আৰু জাগাত যাই লগ পাই আছোঁ তো চাই থাকক ভিডিঅ'টো বৰ্তমান আমি ইহঁতৰ ঘৰত আহি পালোঁ আৰু ইয়াতে জিন্তু দা বহি আছে ই এটা বিজাল গাইজ তো গাইজ এইটো বিজাল বুলি কয় ইয়াক আৰু বাকী বেলেগ নকওঁ তোমাৰ কি খবৰ আছোঁ দিয়া আৰু তোমাৰ কেনে লাগছি তোমাৰ ভাল লাগছে সেইকাৰণে তোমাৰ কাৰণে এটা বস্তু আনছো এই ৰবা এই তোমাৰ কাৰণে এটা বস্তু আনছো এইটো আৰু তই আনছিলি গম পাইছ ৰ তই দিবি মোৰ হাতে দিকে দিম তই দি আমাৰ গাইছ আমাৰ ফালৰ পৰা সৰু গিফ্ট আৰু এইটো আমাৰ সৰু গিফ্ট জিবিন্দাৰ কাৰণে হয় ভাই সৰু গিফ্ট নহয় আৰু কি কম আৰু কি কবা আৰু ভাল লাগিল বহুত কিন্তু বেলুনৰ পাম যায় অৱস্থা নাই অ গাইছে 10K লাগিছিল এখন কাম নহৈছে ইয়াতে পাম যায় অৱস্থা নহৈছে থাকবা লাগছিল এনকে উল্টি গৈছে এখন বস্তু আছে ডাক গাইছ চাই থাকক আগলৈ চিটত চাইখান গাইছ অলপমান চাইত থৈ দিছোঁ আৰু ই গাইছ যি পাই তাকে বকি থাকে মানুহৰ আগত অলপ কি ভালকে বকা কৰবি তাৰে গাইছ মুখখন চাচোন জন্দি জমাৰীৰ দৰে হাল্লা ভৰাইছে মাজে এনকে দিলে হাল্লা হৈ যায় কি জানা মোৰ আই ফ্লু হৈছিল আই ফ্লু মানে কিবা ইনফেকশ্যন হৈছিল আই ফ্লু হ'লে চকু ৰঙা পৰি আৰু গেল হাৰত দৰে মোৰ ৰঙা পৰা নাই ফুলছি একদম গাইছ আৰু সেইটো আই ফ্লু বুলি নকয় সেইটো জয় বাংলা বুলি কয় জয় বাংলা আৰু এইখন জুবিন দা টেম্পুখন গাইছে থৈ দিছে আৰু অলপ বহুত হ'ব গাইছ এই তাৰমানে অলপমান কেক চেক আনবা গৈছে আৰু ই গাইছ কেকৰ কাৰণে ৰখি আছে তাক গাইছ তো এতিয়া এইটো কাটি লওঁ 100 কেক কাটি পিনে আমি 1 মিলিয়নলৈ যাত্ৰাটো আৰম্ভ কৰোঁ না কি প্রত্যেক কেক কাটিম কেনাই টেনশন নলবি তক নোখোৱালা অলপ বেছি হাতখান দিলে আৰু ই তই কি কান্দি আছে নেকি কৈছে জ্বৰ উঠছি বোলে তো গাইছ বিজাল মানে বিজালে দেখ গাইছ যি কয় এইটো হাতৰ হাঁহৰ গঁৰাল ইয়াতে সপাল দিয়ে চব মুৰ্গী চুৰ্গী চব থাকে গাইছ ইয়াতে থাকে মজা লাগছে চাহ তাহ খাই উঠো আমি আৰু বঢ়িয়াকৈ এইটো জুবিন দাহঁতৰে ঘৰে বনাই আছে ভাতটো হোৱা নাই এইবিলাক এবি থোৱা আছে আৰু এইফালে যি ভিডিঅ'টো কৰে গাইছ ইফালেও কৰে এই পথাৰগিলাতে সিফালেও কৰে গাইছ কিবা কৰি আছে গাইছ চাচোন টেম্পুখনত কি কৰিব ধৰিছে পাগলে তো গাইছ চাকচোন পাগলে কি কৰিছে টেম্পুখনত কি কৰিব ধৰিছ তই বিৰাট গৰম গাইছ আৰু এইগিলা কি গান বজাই আছে গানটো বন্ধ কৰ মোৰ কপিৰাইট লাগিব चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ই গাইছ মোক তাৰমানে মাৰাবা খুজিছি গাইছ বৰ্তমান এতিয়া জুবিন দাৰ ফটো উঠি আছিলো গাইছ ফটো উঠছি আৰু এতিয়া আমি আৰু যাৱাৰ নাকি আৰু এনেকৈ সদায় আহি থাকিবা চাহ তাহ কিন্তু মজা হৈছে একদম মানে কি আৰু লাল চাহ হ'লেও আৰু গলাটো অলপমান খানা চানা কিবা খানা এনেকৈ চাহ ভাই খানা মই কাকো দিয়া নাই কাৰণ মই যদি খানা দিব লাগে 1 লাখ মানুহ এখন বিয়া নহয় কিবা হ'ব যায় নীলাচল ফ্লাইঅভাৰতো কিজানি ইমান খৰচ হোৱা নাই যিমান খৰচ মোৰ হ'ব 1 লাখ মানুহ খানা দিলে ঘৰত আহিছে তাকে আৰু চাহ আৰু সেই মিঠাই দি আছো আইলি কেক চেক লৈ আহিবি নহ'লে আৰু যাই থাকোঁ আৰু তো যাওঁ ভাল লাগিল ভাই থেংক ইউ আহি থাকিবা দিয়ক দিয়া দিয়া থেংক ইউ
সিহঁতে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু গাইছ শীতটো ইমান গৰমত চাগে থকা গৈছে একদম টাইপলাখান পৰি আছে আজি 1000 জেগাতে জুবিনৰ লগতে গাইছ গোটেই শীতৰো অৱস্থা বেয়া হৈ গৈছে ঘৰৰ পৰাই গাইছ ওলাইতো আহিলোৱে আৰু বৰ্তমান আমি মেইন ৰাস্তা পৰা আহিছোঁ সিহঁতৰ ঘৰৰ পৰাই তাৰমানে ৰাস্তাটো মস্ত ঠেকটো গাইছ আগত যে লগ পাইছোঁ দিয়ক মল্লুৱে গাইছ ফাইনেলি আমি ঘৰ পালোঁ দিয়ক আৰু তাতে থাকি চাই মানে সিহঁতৰ খাইছোঁ আৰু কিবা খাই লৈ আৰু আহিছোঁ আৰু খানা চানা হ'লে আৰু বেলেগ কথা আৰু খানা যোৱাৰ পিছত হ'ব বুলি টেনশ্যন নাই গ'লে বেলেগ কথা বেলেগ বুলি ভাবিছোঁ গাইছ আৰু ভিডিঅ'টো আজিতে ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু নতুনকৈ কোনোবা মোৰ চেনেলটোত আহিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কোনোবা যদি আৰু কমেণ্ট চমেণ্ট মাৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগছে কি কথা তো নেক্সট ভিডিঅ' কেনেকুৱা আৰু ওপৰত হ'ব লাগে আপোনালোকে একবাৰ জনাব কাৰণ কণ্টেণ্ট লাগে গাইছ কণ্টেণ্ট বাকী আৰু বেলেগ ক'ব লাগে একো নাই আজিলৈ ইমানতে বাই বাই জয় অসম